নমস্কাৰ গাইজ, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কাৰণ এইটো মোৰ নতুন চেনেল হয়। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মই নতুন ভিডিঅ' আপডেট দি থাকিবলৈ পাৰিম আপোনালোকৰ সহযোগত। ঠিক আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই বেটিটো হাঁহি আছে, চাওকচোন। মই কথা যিমানেই কওঁ বেটি হাঁহিয়ে দেখি, হয় না? হয়। হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুতৰে অনুৰোধ আছিল যে ভিডিঅ' কিয় দিয়া নাই মোৰ সময় বান্ধ খোৱা নাই, সেইটোৰ বাবে মই ভিডিঅ' দিব পৰা নাই। যদি আপোনালোকে যোৱা ভিডিঅ'টো চোৱা নাই, আপোনালোকে চাব ভিডিঅ'টো। সময় পোৱা নাই বাবে মই ভিডিঅ' বনোৱা নাই। তো গাইজ আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাব। এটা বতৰটো আজি বহুত বেয়া ন বেটি, বেয়া বতৰটো বেয়া ন। তো গাইজ এইখিনিতে এটা কথা কওঁ, মোৰ বেটি বয়স কিমান হ'ল মই আজি বয়স কিমান হ'ল মই ক'বলৈ চেষ্টা কৰি আছোঁ। বেটি আমাৰ 1 বছৰ 4 মাহ হ'ল বৰ্তমান, কিন্তু খোজকাঢ়িব পাৰে। 9 মাহত বেৰাইছে, আমাৰ বিশ্বাস নহ'ব আপোনালোকৰ, কিন্তু 9 মাহত আমাৰ বেটিয়ে খোজকাঢ়িছে। আৰু কিন্তু মাতটো এতিয়ালৈকে অহা নাই। 1 বছৰ 4 মাহ হ'ল, কিন্তু মাতটো এতিয়ালৈকে অহা নাই, কথা ক'ব পৰা হোৱা নাই। কিছুমান কথা ক'ব পাৰে, মা দিতা এইবিলাক ক'ব পাৰে, কিন্তু বাকী বেলেগ কথা অহা নাই। কিন্তু ইয়াৰ লগৰ চলি বহুত কথা ক'ব পাৰে, কিন্তু খোজ কাঢ়িব পৰা নাই। কিন্তু আমাৰ বেটি খোজকাঢ়া, দুষ্ট আৰু বাকী আংবাং বহুত কিবাকিবি কৰিব পাৰে, কিন্তু মাতটো ভালকৈ অহা নাই। আৰু চাগে আৰু 2 মাহ 3 মাহমান লাগিব, তাৰপিছত আহি যাব ন বেটি, হয়নে নহয়? হয়নে নহয়? হয় না? ক মই কিবা ক'ব দিলে কিবা কয় ন, দুষ্ট তামাম দুষ্ট। তো গাইজ বেটিৰ কাৰণে এটা লাইক দিব। ফাইনেলি গাইজ বৰষুণজাক এৰিলে, এতিয়া মই গৈ আছোঁ লাঙা মন্দিৰলৈ। আৰু আজি তাতে আমি খানা খাম, আৰু তাতে কি আছে কি কৰিম আমি গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। তাতে মই আজি ভাত ৰান্ধিবলৈ পাইছোঁ। ৰাইজৰ যিহেতু দায়িত্ব, সেইটো দায়িত্বটো পালন কৰিব লাগিব। তো গাইজ আমি তাতে কি কৰিম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাই থাকক। তো গাইজ ইয়াতে এটা অনুৰোধ জনাইছোঁ যে যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অলপ ছাপোৰ্ট লাগে আপোনালোকৰ কাৰণে। যদি ছাপোৰ্ট নাথাকে তেতিয়া ভিডিঅ' বনাবলৈ অলপ ভাল নালাগে। যিহেতু যেতিয়া ছাপোৰ্ট কৰিব ন, তেতিয়া বহুত ভাল লাগে। তো আপোনালোকে যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। তো গাইজ লাঙামাৰৰ পিছত আমি এইবিলাক খাওঁ, কঁঠাল আৰু তিয়ঁহ আৰু ইপিনে আৰু লেচু, এইবিলাক লাঙামাৰৰ পিছত আমি খাওঁ। আৰু আজি প্ৰথম দিন, কি মজা লাগিব গাইজ। আৰু ইপিনে কোনে কি দায়িত্ব পাইছে সেইটো ইয়াতে লিষ্ট দিয়া হৈছে। যিটো ৰাইজৰ যিহেতু কামৰ দায়িত্ব ইয়াতে চব দিয়া আছে লিষ্টত নামবিলাক, তাকে চাই আছোঁ। মোৰ ভাগ্যত ৰান্ধনি কৰিছে গাইজ। আৰু এইপিনে পূৰা পূজা চলি আছে, আৰু এইপিনে মাংস ধুনীয়াকৈ উতলি আছে। আৰু এইটো মুৰ্গী, এইটো গাহৰি। ৱাও নাইস গাইজ। আৰু এইপিনে ভাত আৰু দালি সেইবিলাক ক্লিয়াৰ হৈ গৈছে। আৰু শেষত গৈ এতিয়া ৰাইজৰ খানা দানা আৰম্ভ। ফাইনেলি আমি লাঙা পূজাৰ খানা খাই দিলোঁ। আৰু এই ভিডিঅ'টো কেইদিনমানৰ আছিলে, তাতে ইয়াতে জইন কৰি দিছোঁ। তো আজি মই আপোনালোকক দেখাম এটা ধামাকা ভিডিঅ', ৰাতি হ'ব ভিডিঅ'টো, ধামাকা ভিডিঅ'টো। তাৰ আগতে মই আজি দোকানত বজাৰটো কৰি ল'ব লাগিব দিনতে, তাৰপিছত ৰাতি আপোনালোকক দেখাম ধামাকা ভিডিঅ'টো। আৰু তাতে কি কৰোঁ কি নকৰোঁ গোটেইখিনি ৰাতি ভিডিঅ'টো দেখা পাব আপোনালোকে, একেলগে চাই থাকিব। ফাইনেলি গাইজ পিলপিলিত এতিয়া মালখিনি উঠালোঁ। ইয়াতে ফেন, টেবুল ফেন এনেকুৱা আছে, ইয়াতে ষ্টেণ্ড ফেনো আছে। গুদামলৈ ল'ব আহিছোঁ এতিয়া। আৰু এইটো মহাৰ পিলপিলি হয়, মহাৰ পিলপিলিখন মই চলাই আহিছোঁ বিন্দাছ। লাইফত প্ৰথমবাৰ পিলপিলিখন চলাই চালোঁ। এইটো মহাৰ পিলপিলি হয়।
ৱাও মানে চলাবলৈ ভালে লাগে কিন্তু বেছি মানে জাম্পিংটো আছে আৰু হাতটো মানে দাঁড়াই যায় তো গাইছ যিহেতু গৰম হেতুকে মানে কি দোকানত এইকেইটা দিন বহুত ভিৰ হৈছে ফেন লোৱা মানুহ আৰু কিছুমানে ৰিপেয়াৰ কৰিবৰ কাৰণে ফেন মটৰ এইবিলাক এইকেইটা দিন বহুত ভিৰ হৈ আছে সেইবাবে মই ভিডিঅ' কৰিবলৈ সময় পোৱা নাছিলোঁ যিহেতু মই ধূপধাৰাত গৈছিলোঁ মাল ল'বলৈ মাল থৈ আহি মানে কাম কাজ কৰিলোঁ কৰি পেলাই সন্ধিয়া বেলেগ এটা ঘৰত কাম কৰিবলৈ গৈছিলোঁ তাৰপৰা এতিয়া ঘৰ আহি পালোঁ আৰু আহিয়ে গা পা ধুই মানে এতিয়া মই য'ত যিটো ধামাকা ভিডিঅ' দেখাম বুলি কৈছিলোঁ আপোনালোকক ধামাকা ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ মানে যাবলৈ ওলাইছোঁ এতিয়া ভাইটিয়ে মই সেইটো ৰুমত আছে মানে সি ওলাই আছে তাক আমি ৰখি আছোঁ তাত গৈ আপোনালোকক দেখাম স্কিপ নকৰিব ভিডিঅ'টো শেষলৈকে চাই থাকিব তো গাইজ আপোনালোকক যে কৈছিলোঁ মই যে ধামাকা ভিডিঅ' হ'ব বুলি মানে কি হ'ল প্ৰব্লেমটো এনেকুৱা হ'ল মানে বৰষুণ দিওঁ অৱস্থা তাৰপিছত মানে বিটিৰো অসুখ মানে সোনকালে আহি গ'লোঁ ঘৰত আপোনালোকক দেখাব নোৱাৰিলোঁ তো চৰি বেয়া নাপাব আৰু এইখিনিতে মই সমাপ্ত কৰিছোঁ ভিডিঅ'টো